বন্ধু-বান্ধৱীসকল মোৰ এই নতুন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এই চেনেলটোত মোৰ প্ৰথম ভিডিঅ' আৰু মোৰ চেনেলটোৰ নাম হৈছে ধুন-মিছি ব্লগ আৰু আশা কৰিছো আপোনালোকে সকলোৱে মোৰ এই চেনেলটোৰ ভিডিঅ'বোৰ চাই ভাল পাব আৰু আগলৈও মই আপোনালোকৰ ওচৰলৈ ধুনীয়া ভিডিঅ' আনিবলৈ চেষ্টা কৰিম যদি আপোনালোকে বিচাৰে, কাৰণ আপোনালোকৰ মৰম আৰু আশীৰ্বাদ অবিহনে আগুৱাই যোৱাটো একেবাৰে সহজ নহয়। আৰু আজি প্ৰথম মোৰ ভিডিঅ'ত আৰু প্ৰথম বনাইছো, হেতু কাৰণে অকমান খেলিমেলি হ'ব পাৰে, হেবোৰ আপোনালোকে নধৰিব, ইগনোৰ কৰিব। তেনেহলে আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰো। মই আপোনালোকক ডিজাইন কৰা চাদৰ মেখেলাযোৰৰ চাদৰখন দেখুৱাইছো। চাদৰখন এযোৰ পাটৰ কাপোৰ আৰু পাটৰ কাপোৰ এযোৰ মোৰ বিয়াৰ পাটৰ কাপোৰ হয়, যিযোৰ সদায় ব্যৱহাৰ নহয় আৰু পিন্ধাও নহয়। হেতু কাৰণে মই ভাবিলো ইয়াক এটা নতুন লুক দিও, যিটো মই যিকোনো অনুষ্ঠানতে পিন্ধিব পাৰো। সেই কাৰণে ভাবিলো আপোনালোকৰ লগত এইখিনি দেখুৱাও আৰু আপোনালোকৰ লগত শেয়াৰ কৰো। হেতু কাৰণে দেখুৱালো, কেনে লাগিল আপোনালোকে জনাব। এখন চাদৰৰ এইটো আঁচলটো মই এনেকৈ বানাৰসী সিল্কৰ ফেব্ৰিক কিনি এই চাদৰখনত এনেকৈ পাৰি লগাইছো। ঠিক গোটেইখিনি চাদৰখন এনেকুৱাই এখন, আৰু এই সাইডত মই ইটো এই আঁচলটোত মই এনেকুৱা ডিজাইন দিছো। আপোনালোকে ধৰিব পাৰিছে চাগৈ, এনেকৈ ডিজাইন দিছো। দহি বটাখিনি আগৰেই দহি বটা আছিলে আৰু চাদৰখন মই এনেকৈ কৰিছো। এইখন হৈছে চাদৰখন, মাজত একো নাই, জাস্ট মই পাৰিখিনিত ইয়াৰ চেঞ্জিং আনিছো আৰু আঁচলটোত। এতিয়া মই আপোনালোকক ইয়াৰ মেখেলাখন দেখুৱাম। ইয়াৰে মেখেলাখন আছিলে এনেকুৱা, মই ইয়াৰো আৰু এখন মেখেলা বনাইছো, যিখনৰ আধা কাপোৰখিনি ইয়াত লগাইছো মই, আৰু বানাৰসী সিল্কৰ যোনখিনি মই মিটাৰ কাপোৰ কিনি আনিছিলো তাৰে এইখন মই মেখেলা কৰিছো। মেখেলাখনত পাটৰ মেখেলাখনৰ যোনখিনি ফুল আছিলে সেইখিনি অকমান এনেকুৱা হৈ আছে, কিন্তু পিন্ধিলে খুবেই ধুনীয়া লাগিছে আৰু বহুতেই কৈছে ভাল লাগিছে বুলি। আপোনালোকেও জনাব নাপাহৰিব কেনেকুৱা লাগিছে। এইখিনি মই এনেকুৱাকে দিছো, এইখিনি এনেকুৱাকেই থাকিলে। এইখন মেখেলাখন দেখিবলৈ পাইছে, এইখন মেখেলাখন আৰু ইয়াৰ ব্লাউজটো ঠিক একেই, আৰু ব্লাউজটো এনেকৈ বনাইছো। এইটোৰে ব্লাউজ হয় সেম কালাৰ, আৰু পুৰণা কাপোৰ এযোৰ এনেকৈ থৈ দিলে বেয়া লাগে, হেতু কাৰণে ভাবিলো এটা নতুন লুক দিও আৰু আপোনালোকৰ লগত এই ভিডিঅ'টো শেয়াৰ কৰো। আৰু আপোনালোকৰ কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিছে কমেন্টত জনাব। ঠিক আছে, তেনেহলে ভিডিঅ'টো আজিলৈ ইমানতে সামৰো। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহলে প্লিজ লাইক, কমেন্ট, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।